हेलो नमस्कार मरण बंधु बान्धवीসকল आशा करो সকলোৰে ভাল আৰু মই ওলাইছো এতিয়া মানে কলেজত যাওঁ আজি মানে অসমীয়া বিভাগৰ পৰা মাতিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকক আৰু ময়ো ওলাইছো মই যিহেতুকে অসমীয়া বিভাগৰে আছিলো তো বলক ভিডিঅ'টো এখালৈকে চাই থাকিব আৰু আমাৰ চাইগং কলেজখনো দেখাই আছো তো বলক ভিডিঅ'টো এখালৈকে চাই থাকিব আহি পালো মই কলেজ আৰু ইয়া সোমাই গেটটো ইমান মানে ভাল লাগিছে কিবা এটা আজি আৰু এইখন পুৰণা কেণ্টিনখন এয়া আমাৰ ধুনীয়া কলেজখন মানে সোমাই কিবা এটা ভাল লাগিছে আজি মনটো বহুত দূৰৰ মানে বহুত দিনৰ মূৰত মানে আগৰ স্মৃতিবিলাক মনত পৰিছে আৰু এয়া ভিতৰত সোমাই যাই আছো মানে আমাৰ অসমীয়া বিভাগৰ ক'ত পাতিছে মানে তিনিটা বিভাগৰ পাতিছে আজি তো এয়া গোটেইবিলাকে বহি আছে আৰু এইফালে ছাৰে আমাৰ লগেন কলিতা ছাৰে ভাষণ দি আছে আৰু এইফালে মোৰ লগৰ ছোৱালীবিলাক বহি আছে মানে কলেজতে কৰি আছে এয়া তাৰিফা মোৰ লগৰ ছোৱালী তাই একেলগে আমি এছামিছত মেজৰ লোৱা তাই এতিয়া কলেজতে কৰি আছে আৰু এয়া ভাষণ দি আছে ছাৰে মানে কিবা এটা ভাল লাগিছে আৰু আহি মানে আৰু এয়া চাহ আহি গ'ল মানে চাহৰো মানে যোগাৰ কৰিছে আৰু যিহেতুকে মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক আহিব ভালকৈ মানে সন্মান কৰিছে এয়া পিঠাই দি চাহ দিছে আমাৰ অসমীয়াৰ যিহেতুকে সন্মান পিঠা আৰু এইফালে আমি গোটেইবিলাকে চাহ খাই আছোঁ মোৰ লগৰে ছোৱালী গোটেইকেইটা আৰু এইফালে বিহু নাচিছে আৰু এয়া বিহু নাচিছিলে যে সৰু সজাই ছোৱালীবিলাকে তাতে নাচিছিলে সিহঁতেও মানে ছোৱালীকেইটাই তো সিহঁতে আৰু নাছিলে আজি ইয়াতে ভাল লাগিছে এয়া আমাৰ মৰমৰ নেচা বাইদেউ আৰু নেচা বাইদেউৰ কথা মই ক'বই নালাগে যোনে যোনে মোৰ ভিডিঅ' চাই আছে মানে চাইগং কলেজত পঢ়াকেইটা আৰু সিহঁতে মানে জানেই আৰু যে নেচা বাইদেউৰ ক্লাছ বুলি ক'লে মানে আমি একদিনো মানে এৰা নাছিলোঁ আৰু নেচা বাইদেউৰ মানে যিটো এক্সপ্ৰেশ্যন দি মানে বুজাই নহয় মানে কিবা এটা ভাল লাগে এয়া অনুপমা বাইদেউ কিন্তু বহুত মৰমীয়াল আছিল আৰু মানে বহুত চিৰিয়াছো আছিল আৰু ভয় কৰিছিলোঁ কিন্তু আমি অনুপমা বাইদেউ মানে কিবা এটা ভয় লাগিছিল কিন্তু বহুত মৰম কৰিছিল আৰু আমিবোৰ বহি ইয়াতে মানে শুনি আছোঁ মানে এনেকুৱা লাগিছে যেন আমি ক্লাছত বহি আছোঁ একে বেটছৰেকেইটা আমি গোটেইকেইটা মানে ক্লাছ কৰি আছোঁ এনেকুৱা লাগি আছে কথাবিলাক শুনি মানে মাজে মাজে এটা নাচো আহি আছে যাতে আমনি নালাগে সেনেকৈ আহি আছে মানে কিবা এটা ভাল লাগিছে আৰু কাৰণ আজিকালি আমি চবেই মানে কোনো কাকো টাইম দিব নোৱাৰা গৈছোঁ কাৰণ সময়ৰ অভাৱ চবেই যিহেতুকে নিজে নিজৰ কামত ব্যস্ত হৈ থাকে তো বছৰৰ মূৰত এনেকৈ এদিন যদি লগ পোৱা যায় বহুত ভাল লাগে এয়া আমাৰ উপেন ছাৰ হয় ছাৰ বাইদেউ আহিছোঁ দুখনমান ফটো উঠি আৰু বাইদেউহঁতে সেৱা কৰি মানে যাব ওলাইছোঁ আৰু ভাবিলোঁ অলপমান কলেজখন ওপৰৰ পৰা দেখাই দিওঁ এয়া ধুনীয়া হৈছে মানে চাৰিওফালে সেউজীয়া পৰিৱেশ তাৰ মাজত মানে কলেজখন আছে বহুত ভাল লাগে আৰু আমাৰ কাৰণে দুপৰীয়াৰ মানে ভাতৰো যোগাৰ কৰিছে তো ভাবিলোঁ ভাতকেইটা খাই যাওঁ লগৰকেইটাৰ লগত একেলগে আহিছোঁ যিহেতুকে এয়া ভাত দিছে আৰু মই ভাতকেইটা খাই লওঁ এইফালে লগৰকেইটা বহিছে আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই